হে মিত্র ওয়েলকাম ব্যাক টু মাই চ্যানেল করিস্মিতা বিশ্বাস আর আজি গম বেশি 31 ডিসেম্বর তো বপেন সব খানা চানা একদম পুরা মানে 20 আর 21 তো সব বয়াই হয়ে গেল বয়া মানে জীবনটো মানে আর এই দুটা বছর কাটি দিবা লাগে বয়াই হয়ে গেল তো নতুনকে পুরা নিউ ইয়ার আহিছে তাৰে কাৰণে আজি পুৰা এনজয় হ'ব বাজি যাব তো চাই থাকক ভিডিঅ'টো পিছত লাগি ক'ত যাম আৰু ভাইটি যাব মোৰ লগত বাকি পিছত বল এনজয় হ'ব ৰাতিক লাগি চাই থাকক ভিডিঅ'টো পিছত লাগি আৰু নিউ ইয়াৰ তো মানে ইন্ট্ৰোটো অলপ চেঞ্জ কৰি দিখিনি একদম নিউ কৰি দিছোঁ নিউ ইয়াৰ কাৰণে তো ইয়াৰ হ'ব তো সেইকাৰণে বাদ দিয়ক মুঠতে ব্লগ এটা ভিডিঅ'টো চাই থাকক পিছত লাগি 5000 কৰি কিনে আহোঁ চাই থাকক আৰু ভিডিঅ'টো পিছত লাগি ডগ্ৰী মানুহ একদম ভৰ্তি উৰুকাৰ বাজাৰ নিছে একদম চাইড ভাগে ভৰ্তি এইভাগে তো মাছ মাংসৰ বাজাৰত দেখি ভৰ্তি পুৰা আমি ফাৰ্ষ্ট এতে লৈ ল'ম আলু চালু কিবা কিবি শাক পাচলি মানে এইখিনি আৰু বজাৰখিনি কৰি লওঁ ফাৰ্ষ্টতে মাছ চাইড ডাঙৰ ডাঙৰ কিন্তু মই মাছটো ভাল নাপাওঁ চলো তো মাংসটো লং তাতে আছে কিটা আছে এতে তো হল সেইল মাংস জংস লল ইটা এইগিলাখান আৰু অলপ লওঁ সেইখিনি যাওঁ আৰু বৰ্তমান তো 5000 পুৰা কমপ্লিট তো এটা ফাৰ্ষ্ট ইয়াৰ লগত আছে ভাইটি হৈ মোৰ কৈছোঁ আগতে তো খাই লওঁ ফাৰ্ষ্টতে তাৰপিছত আৰু বাকী ৰাতিলৈ বৰ এনজয় কৰোঁ চাই থাকক একদম আমাৰ জুই ধৰলোঁ জুইৰ পৰা পুৰা ষ্টাৰ্ট হৈ গ'ল একদম খানা পুৰা এইভাগে ৰেডি আৰু মোটামুটি বাকী আৰু ষ্টাৰ্ট হ'ব আৰু মানে জাষ্ট ষ্টাৰ্টিং আৰু এইটো পিছত দেখি আছে আৰু চাই থাকক তো পুৰা আমাৰ এই দালিৰ পৰা আৰম্ভ হৈ গ'ল আমাৰ ৰান্ধনী আছে আমাৰ দাদা আছে পুৰা একদম বিজি একদম আৰু বাকী চলি বুলি কেইটা আছে এইভাগে আলু কেইটামান আৰু হয় কমাই গৈছে ষ্টাৰ্ট একদম ওপৰৰ পৰা নিয়াৰ ভৰি আছে তো পিছত দেখি হ'ব আৰু গম হ'ব পিছত দেখি চাই থাকক আলু লৈ আহিবি দুটা আৰু অলপমান বিন আছে মাই নেদে যদিও মনে মনে লৈ আহিবি কাৰণ আমি খানা খাবাই লাগিব পটকে যা আৰু পটকে যা আলু ভাজা পুৰা য়েছ ভাজি দালি আমাৰ হল তাতে আছে দালি তাৰপিছত এতে আছে আলু ভাজা আৰু মাংস আছে বোলো তাতে বনোৱা আছে দেৰি আছে পিঁয়াজ কুটি আছে নিউ ইয়াৰ বুলি কি কবি নিউ ইয়াৰ বুলি কি ক'ম আৰু চবকে নিউ ইয়াৰৰ শুভকামনা থাকিল চবতে আজি চবে খানা খাইছে নে নাই একদম চব খাবই আজি আৰু এবছৰ এনাই গ'ল চবৰে এক বছৰ 2 বছৰ বহুত বহুত ধন্যবাদ একদম এইখিনিয়ে আৰু নতুন বছৰ বুলি কি ক'বা নতুন বছৰ বুলি কি ক'বা মানে এই যোৱা দিনবিলাকতো যেনে তেনে গ'লে এই অহা দিনকেইটা যাতে ভালে ভালে যায় তাৰে কামনা কৰোঁ আৰু হেপী নিউ ইয়াৰ নামত আছে দোস্ত ল'ৰা মানুহক ইমান কষ্ট দি আছে উপায় নাই কি ক'ম আৰু আপোনালোকক মানে ক'ব একো মানে তাৰ মানে কথা হ'ল কি ঠাণ্ডা লাগছি চবৰে ঠাণ্ডা তো ৰান্ধনীটো নিজে নিজে কৰিব লগাইছিল উপায় লাগে নাই কিন্তু কি ক'ম ইহঁতক মানে ইহঁতৰ কাৰণে মই মানে খানাটো খালোঁ আৰু উপায় নাই আৰু নিজে নিজে কৰি কৰি ৰান্ধিব লাগিব আগলৈকে মানে কৈ দিব ল'ৰা ছোৱালীবিলাকক যে অলপ কামতো লাগিব লাগে আপোনালোকে মানে সেইখিনি কৰিব আৰু মোৰ কাৰণে ঠিক আছে দোস্ত পিছত পুনৰ লগ পাম এতিয়া আমি আলুটো কাটি লওঁ দোস্ত We
পাচ্ছি দষ্ট প্ৰায় হ'বই মাংসটো ভাজি আছো মাংসটো হোৱাৰ পিছত দষ্ট আমি চাটনিটো বনাব আছে চালাডটো তাৰপিছত প্ৰায় হ'বই আমি 12টাৰ আগত খানা নাখাওঁ তথাপিও সেইকাৰণে আমি লাগি আছো দষ্ট আপোনালোকে টেনশ্যন নল'ব আপোনালোকেও খাওক আমিও খাম সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু এবাৰ পুনৰ 2022ৰ মানে নৱবৰ্ষৰ শুভেচ্ছা ৰে একদম আমি ডেন্স কৰি চাই তো চবকে সুধিলোঁ নিউ ইয়াৰৰ কাৰণে কোনে কি মানে কিবা ক'ব নেকি তো মই দেখা পাওঁ মানে কি আৰু লাইফটোত চবৰে প্ৰব্লেম কাৰোবাৰ মানে পইচাৰ প্ৰব্লেম কাৰোবাৰ জবৰ প্ৰব্লেম কাৰোবাৰ ফিউচাৰৰ প্ৰব্লেম কাৰোবাৰ মাকৰ অসুখ দেউতাকৰ অসুখ কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ প্ৰব্লেম বয়ফ্ৰেণ্ডৰ কাৰোবাৰ এক্সক পাৰিব পৰা নাই তাৰে প্ৰব্লেম মানে লাইফটোত প্ৰব্লেম নুগুচে একদম প্ৰব্লেম তাৰপিছত আহিল ক'ভিড তো লকডাউনে কেনেহান মানে প্ৰভাৱ পেলাইছে সেইটো ক'বাই নেকি তো এতিয়া বোলে আহিছে কিবা অমিক্ৰণ তো আৰু কি ক'ম আৰু 2022ত মানে অমিক্ৰণ লাগিলাখান মানে ইমান প্ৰব্লেম নাহে যাতে আৰু মানে অৱশ্যে প্ৰব্লেম ফেচ কৰা এটা কথা ভাল হৈছে প্ৰব্লেম যিমান ফেচ কৰিম মানে সিমানে মানে ষ্ট্ৰং হয় না ভিতৰৰ পৰা প্ৰব্লেম লাগে মানুহ কৈছে কিন্তু মানে যদি সদায় সুখ হৈ থাকে দুখ মানে তেতিয়া দুখটো মানে যদি নাথাকে তেনেহ'লে মানে সেই সুখটোৰ অনুভৱটো নহয় না সেই নাথকা প্ৰব্লেম লাগে আৰু যিমান ফেচ মানে কৰিম ফাইট কৰিম প্ৰব্লেমটোৰ লগত সিমানে মানে ভিতৰৰ পৰা ষ্ট্ৰং হ'ম তো সেনেকৈ গেল 2021 বহুত নিলাক মানে দিয়াতকৈ বেছিকৈ নিলাক বাৰু তো একো নাই দুখস্থ থাকবই মানুহৰ লাইফ যিহেতুকে বাকী চব পুৰণা কথা কেইখন পাৰি দুখস্থ চব পাৰি কিনে নতুনকৈ মানে লাইফটো ষ্টাৰ্ট কৰি কিনে দুখস্থ মানে যিমান গেল আৰু আমি চব ফেচ কৰিলে নাহে নাহে আৰু বেছি টাইম নাই ক'ৰবাত 10 মিনিটমান আছে চাগে নিউ ইয়াৰৰ কাৰণে তো চবকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ Hoy sí, barato masih itu sa. 1 Januari sa, 1 Januari. ফাইনেলি হ'ল আমাৰ খানা চানা পূৰা এহুন ইবাগে এনেকৈ বহি গৈছে গোটেইকেইটাই এহুন বাৰু ৰান্ধনি পিছত খাব মানে প্ৰথমতে এখিনি দিলাক আৰু খতে মানে 2022 পল্লাকে এইটো খাই লওঁ মানে ভিডিঅ'টো চাগে নামাৰা ক'ব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব সেয়ে বাই বাই জয় অসম আৰু হেপী নিউ ইয়াৰ ওৱান্স এগেইন বাই বাই